কিছুমান বন্ধু এনেকুৱা ন যি মাত্ৰ দুদিনৰ চিনাকি কিন্তু গোটেই জীৱনৰ বাবে আপোন হৈ পৰে। ঠিক তেনেকুৱাই ক্লাছ 11-12ৰ বন্ধুবিলাক যি মাত্ৰ দুদিনৰ চিনাকি হয় পাছত নিজৰ নিজৰ ৰাস্তাত গুচি যায়। কাৰো উভতি চাবলৈ যেন সময় নাই। এক ব্যস্ততাময় পৃথিৱীত তেওঁলোক সোমাই পৰে। মাত্ৰ ৰৈ যায় সেই ফটোবোৰ যিবোৰ আলফুলে ৰখা হয় মোবাইলৰ কোনোবা এখনত। অচিনাকি লগা সেই মানুহবোৰ লাহে লাহে তুমিৰ পৰা তইলৈ সলনি হৈছিল। যেন আমি বহুদিনৰহে চিনাকি। কি যে ভাল লগা সেই সময়খিনি। ক্লাছ বাং মাৰি লাইব্ৰেৰীত সোমাই থকা, কথাৰ মহলা মৰা কিছুমান বিশেষ মানুহৰ লগত। সেইখিনিক যে কেতিয়াও পাহৰিব নোৱাৰি এই জীৱনত। সেই সময় কি যে ভাল লগা আছিল। সেই সময়খিনি আকৌ এবাৰ উভতি যোৱাৰ হেঁপাহ, সেই বিশেষ মানুহগৰাকীক আৰু সেই মানুহখিনিক লগ কৰাৰ এক হেঁপাহ। সময় ৰৈ যা